ফোনত লাগি যাব অঁতৰাই দে না লাগিলে লাগক কেলে এনেকুৱা কৰি আছনো তই দিবিনে নাই সেইটো ক আৰে কিনো হেই এডাল তাইলে হোৱাটছআপত মেছেজ তাই তোক ফেব্ৰুৱাৰী 28 তাৰিখে মেছেজ কৰিবলৈ কৈছিলে নাই সেইদিনাচোন গুগল পে'ত মেছেজ দিছিলোঁৱেই এই সিদিনা গুগল পে'ত তই মেছেজ কৰিছিল নে মই জোৰ কৰি তোক মেছেজ কৰাইছিলোঁ মনত পেলা কালি কিন্তু তোৰ হাঁহিটো চাবলগীয়া হৈছিলে একদম গোটেইটো ৰোমেণ্টিক হিৰ' কিনো কৈ থাকো বাৰু এনেই হাঁহিটো ওলাই গ'ল আৰু এটা কাম কৰ গুগল পে'ত মেছেজ এটা কৰ নাম্বাৰটো বিচাৰ মই নিবিচাৰোঁ দেই মোৰ লাজ লাগে কেছৰে লাজ লৈ লওঁ মাৰিব তোৰ চা মোবাইলটো দে এই লক খোল নকৰ নেকি কৰিমেই আৰে কি বুলি ভাবিব বাৰু যি বুলি ভাবে ভাবক নকৰ না দিল হাই ঐ সি মেছেজ কৰিছে বে চা 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 গুগল পে'ত ৰিপ্লাই কৰ আৰু নাম্বাৰটো খোজ ৰহ হেই আছা আহি গ'ল ৰিপ্লাই এতিয়া আৰু তোৰ ওপৰতহে জোৰ দেই নিবুকা গুগল পে'ত বাৰু তই মেছেজ কৰিছিলি কিন্তু তাই বা কি বুলি ভাবিছে ভাবিবলৈ আৰু কিডাল আছে তাই মুখৰ হাঁহিটো দেখিয়ে মই গম পাই গ'লোঁ তোৰ প্ৰতি পূৰা ইলু ইলু হৈ গৈছে এতিয়া আৰু তোৰ ওপৰতহে জোৰ কৰি জানো ভাল পোৱা হয় মোৰহে যেনিবা তাক ভাল লাগিছে সি বা মোক কি বুলি ভাবিছে তাতে ইমান ঘপককৈ নাম্বাৰটো দি দিলোঁ মোৰ মতে সিউটোক লাইক কৰিবলৈ আৰম্ভ কৰিছে বুজিছ নহ'লে ইমান নিবোকা ল'ৰাটোৱে তোক ইমান পটককৈ নাম্বাৰটো খুজিবনে নিশ্চয় বৰফ গলিছে হ'বও পাৰে সিদিনা মোলৈ চাই বৰ ধুনীয়াকৈ হাঁহি মাৰিছেতো হাঁচ ৰাহা হে মতলব ফাঁচ ৰাহা হে ঐ এইটো ডাইলগ ল'ৰাইহে দিয়ে এই ল'ৰা বা ছোৱালী সেইবোৰ বাদ দে সোনকালে লগ কৰাৰ প্লেনিং এটা কৰ ৰহ হোৱাটছআপৰ মেছেজটোলৈহে ৰৈ আছোঁ যদি আহে তেতিয়াহে গম পাম যে তাৰ মোৰ প্ৰতি কিবা এটা আছে চাওঁ চাওঁ আহিব আহিব ৰ অলপ ধৈৰ্য ধৰ আজি ইমান দিন হৈ গ'ল দেখাও নাই ল'ৰাটো হৈ বাৰু ছোৱালীজনীলৈ মেছেজ কৰিবলৈ ইমান টাইম লাগেনে মই ল'ৰা হ'ব লাগিছিলে আৰু সেইটো ছোৱালী তেতিয়া কি কৰিলি হয় তেতিয়া প্ৰথম দিনা চিনাকি দ্বিতীয় দিনা নাম্বাৰ এক্সচেঞ্জ আৰু তৃতীয় দিনা প্ৰপ'জ কৰি দিলোঁ হয় আৰু এটা সি তাৰ চাগে অলপ টাইম লাগিব বুজিছ নহ'লে তই তাক প্ৰপ'জ কৰি দে দেই এখন কি চিনেমা পাইছ ছোৱালীজনী হৈ মই তাক প্ৰপ'জ কৰিম চিনেমা নহয় মিনি ৱেব ছিৰিজ যিখন আৰম্ভ হৈছে থেংক ইউৰ পৰা থেংক ইউৰ পৰা বাৰু আৰম্ভ হ'ল লাভ ইউত শেষ হ'বগৈনে শেষটো তাতেই হ'ব লাগিব নহ'লে মই তোক শেষ কৰিম এতিয়া তাইলৈ ফোন লগা কি ক'ব লাগে মই শিকাম মই ফোন নলগাওঁ দেই আৰু মোৰ ছোৱালীৰ প্ৰতি তেনেকুৱা একো ভাৱ নাই চি সাগৰ তোৰ ছোৱালীৰ প্ৰতি সেই ভাৱ নাই মানে মানে ল'ৰাৰ প্ৰতি মই এতিয়া সমাজত কি বুলি মোক দেখুৱাম সাগৰ অভাৰ ৰিয়েক্ট নকৰচোন অভাৰ ৰিয়েক্ট কৰিবই লাগিব তেতিয়াহে তই যদি অলপ এক্সট্ৰভাৰ্ট হ এক্সট্ৰভাৰ্ট ইণ্ট্ৰভাৰ্টৰ কথা নহয় তই এতিয়া মোক তাইৰ কথা যেনেকৈ কৈ আছ তাইতো সেইটো নাভাবিবও পাৰে মই কলি কুকুৰ কাটি বলি দি গেৰাণ্টি দি ক'ব পাৰোঁ তাইৰ ফালৰ পৰা ৰাস্তা ক্লিয়াৰ আছে এতিয়া তই মেছেজ দিয়াৰহে কথা হয় জানো তই এতিয়া মেছেজ দিছা 10 মিনিটৰ ৰিপ্লাই নাহে যদি মোৰ নাম সলাই দিবি কৰোঁ জানো কৰ না কৰ হেল্ল' ৰিমজিম মই সাগৰ এইটো মোৰ নাম্বাৰ ছেভ কৰি ল'বা জুপি উঠছোন উঠ না কি হ'ল মেছেজ আহি গ'ল ৰে
হে মই কৈছিলোঁ আহিব বুলি এতিয়া কণ্টেক্ট নাম্বাৰ পাৰিলি নহয় কথা পাতি থাক খালি হেৰি ৰুমৰ বাহিৰলৈকে নাপাতিবি আকৌ নতুন ৰুম নহয় মালিকে গালি দিব পাৰে পাতো ৰ মেছেজ কৰা দেৰি হ'লে নহ'লে শুইয়ে থাকিব তই প্ৰেমৰ জালত পৰ আৰু মই টোপনি জালত পৰোঁ দেই গুড নাইট গুড নাইট হেল্ল' মিষ্টাৰ সাগৰ কি কৰিছা হেইয়া চা মই কৈছিলোঁ নে 10 মিনিটত ৰিপ্লাই আহিব বুলি এতিয়া তই মোক কিবা এটা খুৱাব লাগিব হ'ব দে খুৱাম বাৰু কিন্তু মোৰচোন কিবা কপনিহে উঠিছে চা ভাই মই তোক প্ৰপ'জ কৰিবলৈ কোৱা নাই ভালকে কথা পাত চিনাকি হ হ'ব দে দে পাত এই এডাল লাহে লাহে পাত কৰি থাক বাৰু হ'ব দিয়া বহুত সময় হ'ল গুড নাইট কাইলৈ নাপাহৰিবা আবেলি 2 বজাত গুড নাইট কেনেবাকৈ বাৰু এয়াই আমাৰ প্ৰেমৰ আৰম্ভণি নেকি নাই ইমান সোনকালে হ'ব নোৱাৰে দেই চা ভাই তোক মাতিছে তই যা মোৰ বেলেগ এটা কাম আছে মই তালৈ যাব লাগিব আৰে অকলে ভয় লাগে কাৰণেহে কৈছোঁ বই না লগত আৰে তাই কি বাঘ নেকি অকলে গ'লে যে খাই পেলাব নহয় তেনেহ'লে তই যা না অকলে বিনাশ লগ কৰ টাইম স্পেণ্ড কৰ তাতে আকৌ তাই নিজেই মাতিছে এনেকুৱা অপৰচুনিটি আকৌ নাপাবি দেই বুজিছ নাই প্লিজ বই না চা ভাই মই তোৰ লগত গৈ দিলোহেঁতেন কিন্তু তোৰ কনফিডেঞ্চ লেভেলটো একেবাৰে মাটিত লাগি আছে যাতে এইটো গৈ একে চাতে ডাৱৰত চুমা নিব পাৰে মই তাৰ সুবিধা কৰাই আছোঁ তই এতিয়া অকলেই যা সাহস কৰ বুজিছ নে সাহসেই লক্ষী তাইৰ লগত বোলে লগৰ এজনীও আহিব হে হা কিয় আকৌ দেৰি হৈছে নহয় কি চাই আছ মই যে ভবাই নাছিলোঁ জানা তুমি সেইদিনা মাত লগাবা বুলি ময়ো ভবা নাছিলোঁ ইহে মানে একো নাই ই কেনেকুৱা গম পোৱাই ন হয় নি পাইছোঁ ইমান লাজুকীয়া ল'ৰা মই প্ৰথমবাৰৰ বাবে লগ পাইছোঁ হয়নে আমাৰ এই আকৌ এনেকুৱা ল'ৰা বৰ পচন্দ লাগে নয়ন কেনেবাকে লিংকটো লগাব পাৰি নেকি বাৰু যদিহে কাৰো একো আপত্তি নাই অঁ পাৰোঁ পাৰি এই কি কৈ থাকো বাৰু তহঁতি অ' নয়ন অঁ আমি এটা বাতৰি দিওঁ ব'লা ইহঁতি কথা পাতক পাৰি ঐ মই কচম কৈছোঁ এইবাৰ ভালকৈ কথা পাত গম পাইছ নহ'লে তোৰ বস্তু ভাঙিম কথা পাত দেই বহিবা বাদ দেই এই কথাত বেয়া নাপাবা দেই আৰু তুমিও তাৰ কথাত বেয়া নাপাবা নাপাওঁ দিয়া ইমান নাৰ্ভাছ হৈ থাকিব নালাগে নাই তেনেকৈ হোৱা নাই গম পাইছোঁ দিয়া তেনেহ'লে আমি ফ্ৰেণ্ডছ হ'ব পাৰোঁনে পাৰোঁ তেন্তে আজিৰ পৰা ফ্ৰেণ্ডছ আজি কিন্তু সেইদিনাৰ দৰে নকবিবা দিয়া এইটোহে ল'ৰা ব'লা ক'ৰবাত ফুৰিবলৈ যাওঁ
সাগৰ তোমাক এটা কথা সুধো বেয়া পাবা নেকি কি কথা সোধা মানে তুমি ইমান মানুহটো চাইলেণ্ট হৈ কিয় থাকা তোমাৰ কি কথা চথা ক'বলৈ মন নাযায় নেকি মইচোন কথা পাতোৱেই সেইটোক উত্তৰ দিয়া বুলিহে কয় মই যিটো সুধো সেইটোহে উত্তৰ দিয়া তুমি বাৰু আজি তুমি মোক একদম খুলি কথা কোৱাচোন চেষ্টা কৰিম আচ্ছা প্ৰথমতে কোৱা তুমি মানুহটো ইমান ইণ্ট্ৰভাৰ্ট কিয় হে পৰিস্থিতিয়ে মোক এনেকৈ থাকিবলৈ বাধ্য কৰাইছে মানে ঘৰখনৰ মই এটাই ল'ৰা মা দেউতাই মোক বহুত বেছি মৰম কৰিছিল যিটোকে বিচাৰোঁ সেইটোকে আনি দিছিল সৰুৰ পৰা একো অভাৱ নোহোৱাকৈয়ে ডাঙৰ হ'লোঁ সৰুতে বহুত উৎপাত কৰিছিলোঁ মা মোৰ পাছে পাছে লাগি লাগি ভাগৰি পৰিছিল পাপায়ো মোৰ লগত সৰু ল'ৰা ছোৱালীৰ দৰে ধেমালি কৰি আছিল মাও কিন্তু কম নাছিল মোক যিডাল এচাৰিৰে পিটিছিল পাপাকো ধেমালিতে সেইডাল এচাৰিৰে পিটিছিল মা মই আৰু পাপা তিনিজনেৰে এটা বহুত বেছি সুখী পৰিয়াল আছিলোঁ তাৰপাছত তেনেকৈ সকলোবোৰ ঠিকেই চলি আছিল তেতিয়া মোৰ বয়স 11 বছৰ আৰু মোৰ বাৰ্থডে আহি পালে মা পাপা মোৰ বাৰ্থডেক লৈ ব্যস্ত কাক কাক মাতিব কি খুৱাব এই সকলোবোৰৰ আলোচনা চলি আছে ঘৰখনত এটা উখল মাখলৰ পৰিৱেশ শেষত দুয়ো মোক ঘৰত থৈ বজাৰ কৰিবলৈ বুলি ওলাই গ'ল আৰু কোনোদিন ঘূৰি নাহিলে মানে আৰু কি বাইক এক্সিডেণ্ট এটা হৈ দুইজন মোক এৰি থৈ বহুত দূৰলৈ গুচি গ'ল ভগৱানে হয়তো আমাৰ মৰমৰ বুজিয়ে নাপালে সেইকাৰণে মা দেউতাক মোৰ পৰা ইমান সোনকালে আঁতৰাই লৈ গ'ল আই এম ভেৰি চৰি সাগৰ মই জনাই নাছিলোঁ তেনেকুৱা কিবা কথা আছে বুলি তুমি প্লিজ নাকান্দিবা একো নাই দিয়া নজনাৰ কাৰণে সুধিছা আৰু মোৰো আজি মনটো অলপ পাতল লাগিছে কাৰোবাৰ আগত কথাখিনি খুলি ক'ব পাৰিছোঁ যে প্লিজ নাকান্দিবা না হ'ব বাৰু দিয়া নাকান্দো এই সকলোবোৰ হোৱাৰ পাছত মই বহুত অকলশৰীয়া হৈ পৰিলোঁ খুৰাই মোক হোষ্টেলত থৈ আহিলে আৰু গ্ৰেজুৱেশ্যন কমপ্লিট হোৱালৈকে মই হোষ্টেলতে আছিলোঁ আমাৰ মাটি সম্পত্তি য'ত যি আছিল সকলোবোৰ হেনো খুৰাই মোৰ পঢ়াৰ নামতে বিক্ৰী কৰিলে কিমান সঁচা কিমান মিছা মই সেইবোৰ একো নাজানো আৰু কাৰো আগত একো সুধিবও নোৱাৰা হ'লোঁ আৰু দিনক দিনে মই এইটো স্বভাৱৰ হৈ পৰিলোঁ মানে ইণ্ট্ৰভাৰ্ট আৰু এদিন হঠাৎ নয়নক লগ পালোঁ কি মন মিলিলে নাজানো দুইটা বেষ্ট ফ্ৰেণ্ড হৈ পৰিলোঁ আৰু এতিয়া নিজৰ বুলিবলৈ অকল সিয়ে আছে এতিয়া অকল সিয়ে নহয় সাগৰ এতিয়া তোমাৰ লগত ময়ো আছোঁ আৰু ময়ো আছোঁ আৰু মইতোতো সদায় আছোৱেই সাগৰদা নয়নে মোক সকলোখিনি কথাই কৈছে একো নাই দিয়া জীৱন মানে এইটো হাঁহি কান্দোনৰ টোপোলা কেতিয়াবা যেনিবা টোপোলাটোৰ পৰা হাঁহি ওলায় আৰু কেতিয়াবা কান্দোন নে কি কোৱা নয়ন অঁ মইতোতো ইয়াক কৈ আছোঁ যে মোৰ গোটেই জিম চিম কৰ বডি চডি বনা ছোৱালী ফ্লেক্স কৰ না তুমি আৰু ইয়াক জিম মাৰিব কোৱা বাৰু এতিয়া যাওঁ ব'লা বহুত সময় হ'ল ব'লা ব'ল কি ভাবি আছো ঐ তাৰ কথা সি চাগে মনত কিমান কষ্ট পাই আছে
ভিতৰি ভিতৰি চাগে কিমান কান্দে। ময়ো কথাটো নভবা নহয়, নাই বুলিনো তাৰ ঘৰৰ মানুহ এটাও নাইনে? নয়ন তাৰ লগত থাকে বুলিহে। ঐ মোৰ বাৰু কিয় এনেকুৱা লাগিছে? তাক যেন মই বুকুৰ মাজত সাৱটি কম, তুমি নাকান্দিবা, তুমি আৰু কেতিয়াও অকলশৰীয়া নোহোৱা। জীৱনৰ শেষ সময়লৈকে মই তোমাৰ লগত থাকিম। আৰে তই কান্দিছ কিয়? নাকান্দিবিচোন। প্ৰথমতে তাৰ প্ৰতি যিটো ভাৱ বাঢ়িছিল সেইটো এট্ৰেকশ্যনহে আছিল, কিন্তু এতিয়া তাৰ জীৱনৰ কথা গম পাই যিটো ভাৱ আহিছে সেয়াই চাগে সঁচা ভাল পোৱা। নাকান্দচোন তই। চা, তই যিদিনা তাৰ কথা বতৰা আৰু স্বভাৱ চৰিত্ৰ চাই তাক তই ফূৰ্তি কৰি ভাল পাব খুজিছিলি, তেতিয়া তই তাৰ বাবে কিমান যোগ্য আছিলি সেয়া মই ক'বলৈ নাযাওঁ। কিন্তু আজি যেতিয়া তই তাৰ দুখৰ কথাখিনি শুনি তয়ো তাৰ দুখৰ অংশীদাৰ হ'বলৈ ওলাইছ, তেনেহ'লে আজি মই ক'ম তই তাৰ বাবে সম্পূৰ্ণৰূপে যোগ্য। থেংক ইউ। সাগৰ, তই বাৰু মোৰ নিজৰ হয় নাই? হয়, কিয়? তেতিয়াহ'লে তই মোক জুপিতৰাক পতাই দে। পাগল হ'লি নেকি ৰাতিপুৱাই পুৱাই? কালি লগ পাইছিলিহে। পহলি নজৰ মে কেঁচা যাদু কৰ দিয়া টুমটুম টেৰেও। তই মানুহ মাৰিবি দেই। মই তোক হেল্প কৰিছোঁ নে নাই? কিহত? ৰিমজিমা পটোৱাত। নাই, মই পতাব নোৱাৰোঁ দেই। তই ল'ৰাৰ নামত সঁচাকেই কলংক। তোক সেই 6 কোটি টকা এনেই দিলে ভগৱানে। যি টি কৈ নাথাক, ওচৰৰ মানুহে শুনিব। তেন্তে মতা মানুহৰ দৰে কাম কৰ, মাইকী মানুহৰ দৰে নকৰ, বুজিছ নাই? এই হ'ব, কিমান নোৱাৰো ঠাট্টা নকৰক। ছোৱালী এজনী ভাল পাওঁ বুলি ক'লে ঘপককৈ ভাল পাব নোৱাৰি নহয়। মইচোন ভাল পাই পেলালোঁ। তোৰ সেইটো ভাল পোৱা নহয়, বেলেগ কিবাহে। মা কচম কৈছোঁ, ভাল পোৱাই হয়, ডেম চিয়'ৰ। তাইক দেখাৰ পৰাই মোৰ চকুকেইটা DSLR যেন অকল তাইক ফ'কাছ কৰে, বাকী চব ব্লাৰ। চাধা খোৱাটো কমাই দে, চব সমান দেখিবি। তই এনেকেই মৰিবি নি বোকা? তই আজি এজন প্ৰেমিকক অপমান কৰিছ। মই ঘূৰ অপমানিত হ'লো দেই নি বোকা, ঘূৰ অপমানিত হ'লো আজি। এই যা ভাত বনাগে। এ যা না ভাত বনাগে। হেল্ল' শুনাচোন। অঁ কোৱা। কথা এটা কওঁ, বেয়া পাবা নি আকৌ? নাই নাপাওঁ, কোৱা। মানে কোৱা অ'। মানে পইচা 1000 এটা ধাৰলৈ লাগিছিল, চেলাৰী হ'লে ঘূৰাই দিম, পাৰিবা নেকি দিব? হ'ব, দিছোঁ। শুনা, কোৱা। মানে বহুত দিনৰ পৰা তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ। কোৱা আকৌ। তুমি ভুল নুবুজিবা আকৌ। নাই নুবুজো, কোৱা। মানে তোমালোক দুইজনী এদিন আমাৰ ৰুমত ভাত খোৱাকৈ আহিবা। বেয়া পাবা নি আকৌ? নাই, ঠিক আছে। অঁ হ'ব, আহিবা। আহা আকৌ।
হৈছে নহয়। কোৱা আকৌ কি কথা? ক'লে আকৌ তুমি বেয়া পাবা নেকি? মই কিন্তু এনেকৈ কৈ থাকিলেহে বেয়া পাম। বেলেগ কথা একো নহয়। আমাৰ নয়নে হেনো জুপিতৰাক ভাল দেখিছে। এনে কৈছে চাগে মোক। আৰু তুমি? নাই নাই, মোৰ তেনেকুৱা একো নাই। হ'ব দিয়া, গুড নাইট। তাৰ দ্বাৰা আৰু নহ'ব বুজিছ। ইমানকৈ চান্স দিয়াৰ পিছতো সি বাৰু সেই অলপ সাহস গোটাই মোক কথাটো ক'ব নোৱাৰেনে? মই সেইটোৱে ভাবি আছোঁ। ইণ্ট্ৰ'ভাৰ্টৰ পৰা বাৰু অলপমান এক্সট্ৰভাৰ্ট হ'ল, এতিয়া বাকীখিনি কথা ক'বলৈ ইমান দিন লগাব লাগেনে? মই হ'লে এনেকৈ নোৱাৰোঁ দেই। ভাল পাওঁ বুলিও নকয়, আকৌ মোৰ লগতে কথা পাতি থাকে। মই এনেকৈ নোৱাৰোঁ। এনেকৈ নোৱাৰা যদি কি কৰিবি? তই কোৱাটো কৰিম। মানে তাক মই প্ৰপ'জ কৰিম, হিন্দী চিনেমাৰ দৰে। সঁচাকৈ? সঁচাকৈ। সাগৰ, I love you. Do you love me? Yes, I love you too. ৰিমজিম, অ' ৰিমজিম,